ৰাজ্যত পুনৰ সংঘটিত হৈছে যৌতুক দাবীৰ ঘটনা। ন্যায় বিচাৰি নিশা ৰঙিয়া থানাত এগৰাকী বোৱাৰী 4 বছৰ পূৰ্বে সামাজিকভাৱে বিবাহপাশত আবদ্ধ হৈছিল ৰঙিয়াৰ এগৰাকী বোৱাৰী। বাক্সা জিলাৰ বাঙালীপাৰাৰ আমিনুল ইছলাম হাজৰিকাৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল ৰঙিয়াৰ নুবলুন মাৰিফা নামৰ বোৱাৰীগৰাকী। বিবাহৰ পিছত 2 বছৰ শান্তিৰে চলিছিল তেওঁলোকৰ সংসাৰ। লাহে লাহে স্বামীয়ে যৌতুক দাবী কৰিবলৈ আৰম্ভ কৰে। পত্নীয়ে যৌতুক বিচৰা ধন সোণ দিব নোৱাৰাত বিভিন্ন ধৰণে অত্যাচাৰ চলায় স্বামী আমিনুল ইছলামে। পত্নীয়ে অস্বীকাৰ কৰাৰ পিছত আমিনুল ইছলামে প্ৰতিদিনে মাৰপিট কৰি আহিছিল পত্নী নুবলুন মাৰিফা। যোৱা নিশা স্বামীয়ে চোকা অস্ত্ৰৰে হত্যা কৰিবলৈ চেষ্টা কৰাৰ গুৰুতৰ অভিযোগ তুলি ৰঙিয়া থানাত উপস্থিত হয় বোৱাৰীগৰাকী। অকল পত্নীক অত্যাচাৰ কৰাই নহয়, 2 বছৰীয়া কন্যা সন্তানটিক দায়িত্ব শব্দ ব্যৱহাৰ কৰিবলৈ শিকায় শিক্ষকৰূপী আমিনুল ইছলাম হাজৰিকাই। এই ক্ষেত্ৰত ৰঙিয়া আৰক্ষীক উচিত তদন্ত কৰি দোষীক কৰায়ত্ব কৰিবলৈ অনুৰোধ কৰে পত্নীয়ে। ৰঙিয়াৰ পৰা সৰুখানৰ ৰিপৰ্ট এণ্ড টাইম। মোৰ নৱেম্বৰ 2021 মোৰ বিয়া হৈছিল। 4 বছৰ হ'ব বিয়া হোৱা, কিন্তু আপোনাৰ বিয়া হোৱাৰ 1-2 বছৰ ঠিকেই আছিল। মোৰ হাজবেণ্ড ভালেই আছিল বহুত। তাৰে পিছত আপোনাৰ 2 বছৰৰ পৰা কি হ'ল, তেখেতে মোক মাৰপিট কৰে। মোক কয় যে তুমি ঘৰৰ পৰা কিয় মোক টকা পইচা কিয় লৈ অহা নাই, এইখিনিহে মাত্ৰ বস্তু আনিছে, আনি ধুমুৱা বিচনাখনো লৈ অহা নাই, সেনেকৈ কয়। মোক বহুত মাৰিছে, বহুতখিনি মাৰিছে। আপোনাৰ যোৱা অক্টোবৰৰ পৰা মই মাৰে খাই আছোঁ তেখেতৰ। হয়, ডাউৰি বিচাৰে তেখেতে। আৰু মোক অকল মাৰিলেতো বেলেগ কথা আছিল, মোৰ ছোৱালীজনীকো মাৰে। ছোৱালীজনীক বেয়া বেয়া ভাষা শিকাই থাকে যে তোমাৰ মা এনেকুৱা হয়, তোমাৰ মা তেনেকুৱা। মোৰ মাহঁত যেনেই নহওক, মোৰ মা ভাল নহ'বও পাৰে, কিন্তু মোকতো চাব লাগে ন তেখেতে। যোৱা অক্টোবৰতো এনেকৈ মাৰ ধৰ কৰি কিমানবাৰ মাহঁতে চবে বুজাই থৈ আহিছিল, কিন্তু তেখেতে নুবুজিলে। আজি কি হৈছে আপোনাৰ ক'ব গ'লে মই 3rd টাইম পুলিচ ষ্টেচনত আহিছোঁ কেছ কৰিবলৈ। ইয়াৰে আগতো 2বাৰ কেছ কৰিছোঁ তেখেতৰ ওপৰত। সদায় আপোনাৰ আমিনুল ইছলাম হাজৰিকা। তেখেতৰ অৰিজিনেল ঘৰ হৈছে বাক্সা বাঙালীপাৰা। কি চাৰ্ভিচ কৰে তেওঁ? আপোনাৰ হায়াৰ ছেকেণ্ডেৰী টিচাৰ। কোন স্কুলত? সকলোদিন HS স্কুলত, কাউৰবাহাত। হয়, কাউৰবাহাত হয়। কি বিচাৰে এতিয়া আপুনি? মই এতিয়া বেলেগ একো নিবিচাৰোঁ। মই জানো কেছ কৰি একো লাভ নহয়, কাৰণ কি ইমান চালোঁ মানুহখিনি যে ককায়েকক মাৰি কেনে বাচি যাব পাৰে, যদি ঘৈণীয়েককতো মোক কৈ আছে যে তোমাক মই মাৰি পেলাম। মোক আজি কৈছে যে তোমাক মই এনেকৈ মাৰিম, বঠি লৈ কেনে মোক মাৰিবলৈকে দি আহিছে। তুমি জিন্দা থাকি লাভ নাই, তুমি কিনো কৰি দিছা, মোক একোতো লৈ অহা নাই, জিন্দা থাকি কিনো কৰা তুমি। এতিয়া মই খালি তাৰ পৰা বেলেগ হ'ব বিচাৰোঁ, কাৰণ সেনেকৈ থাকি মোৰ জীৱনটো মই নষ্ট কৰিব বিচৰা নাই। তাৰ লগত ল'ৰা ছোৱালী কেইটা আপোনাৰ? মোৰ এজনী ছোৱালী আছে, তাই 2 বছৰ আছিল। ভাল পাবি আছিল না সামাজিক? নাই, এৰেঞ্জ মেৰেজ আছিল এইটো। কি বিভাগৰ টিচাৰ তেওঁ? এৰাবিক। এৰাবিক, হয়। আচ্ছা।